নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? আপোনালোকে চাই আছে আসামৰ ল'ৰা। I am extremely sorry মই যে পকৰ বুলি ক'লোঁ একচুৱেলি মই ঘৰতো ইউজ কৰোঁ ঠিক আছে ঘৰতো কয় টিকাত এনেকুৱা গৰু পিটন পৰিব এনেকৈ কয় তো পকৰ আৰু টিকা মেবি একেটাই কথা তাতকৈ বেয়ালৈ নাযাওঁ তো তোমালোকে যে কৈ থাকা পুকৰত মেকআপ লগোৱা বাইদেউ পুকৰত মেকআপ কৰা 4,000 টকীয়া ফাউণ্ডেশ্যন 4,000 টকীয়া কম্পেক্ট পাউডাৰ 2,000 টকীয়া লিপষ্টিক 2,000 টকীয়া হাইলাইটাৰ 1,000 টকীয়া ব্লাছাৰ 8,000 টকীয়া আই শ্বেডো মাহত যদি 3বাৰ দিব পাৰা নিশ্চয় পুকৰত মেকআপ কৰিম ইমানটো যদি অকাত আছে যিবিলাকে কৈ আছে হা সবকে নাই কোৱা 2-এজন মানুহক যিবিলাক মক কেলামি আৰে বাইদেউ আপুনি এইবোৰ কি কৈছে হে প্ৰভু কৃষ্ণ আমাক এই বাইদেউৰ পৰা উদ্ধাৰ কৰক পুৰা আমি পাগল হৈ গ'লো পুৰা কি ক'ব বাইদেউৰ পৰা আমাক উদ্ধাৰ কৰক হে প্ৰভু কৃষ্ণ বাইদেউ বাৰে বাৰে আপুনি কিয় এটাই কথা কয় আকৌ বোলে আজি কি ক'লে আপুনি কোনোবাই যদি আপোনাক কিয় মেকআপটো দিয়ে আপুনি আৰু পুকৰত মেকআপ লগাব আপুনি কি পুকৰত মেকআপ নলগাকৈ থাকিব নোৱাৰে নেকি কি বাইদেউ আপুনি মুখত মানে মানুহক দেখুওৱাৰ মানুহ কি আপুনি টুপি না কিয় লগাব মোৰ থুকাটো কি মাত হৈছে আৰু তাৰ কাৰণে ক'লোঁ তথাপিও কওঁ আৰু কি বাইদেউ আপোনাৰ কি আকৌ একো কাম নাই নেকি আৰু আপুনি খালি পুকৰত মেকআপ লগাব আপুনি মেকআপ লগাওক আপুনি ঘৰতে যি কৰক নকৰক কৰি থাকক কিন্তু মানে ৰাইজৰ আগত আপুনি প্ৰকাশ নকৰিব আপুনি তেনেকুৱা কিয় কৈছে নিজক আৰে বাইদেউ আপুনি এইবিলাক কি পিন্ধিছে কণীৰ বাকলি যে আপুনি পুৰা কি কয় মানে কাৰ্টনৰ মাজতে যোনে আপোনাক সোমাইছে কি ক'ব পুৰা পিন্ধি লৈছে গপ গপিয়া আপোনাৰ ঘৰত কি কাপোৰ নাই নেকি আপোনাৰ কাপোৰ পিন্ধিবলৈ কাৰণে আপোনাৰ কাপোৰ নাই আপুনি তাৰমানে কি ক'ব আৰু হে প্ৰভু আমাক উদ্ধাৰ কৰক এইবিলাক বাইদেউৰ পৰা কি ক'ব হাঁহি তাৰমানে হাঁহি ৰখাব নোৱাৰো আৰু কি ক'ম উপায় নাই বাইদেউ আপুনি মানে ধৰক আপুনি ফটো তোলক বা কি কৰক আপোনাৰ ভিডিঅ' তোলক ভালদৰে আপুনি কাপোৰ পিন্ধিবলৈ কৰক আপোনাৰ নিজৰটো মান সন্মানটো ৰাখক তথাপি আপুনি এটা দুটা লাইকৰ কাৰণে এইখিনি পৰ্যায়লৈ আপুনি কিয় যাব লাগে আপোনাৰ মাত্ৰ কণীৰ বাকলি আপুনি কি কয় এইটো পিন্ধিব পালেনে আপুনি কিয় তেনে কৰিছে তেনে নেপায় বাইদেউ তেনে নকৰিব কণীৰ বাকলি যদি পিন্ধে আপোনাৰ ছাইড এফেক্টো হ'ব পাৰে ধৰক সেইটো আপোনাৰ কথা কি ক'ম আৰু উপায়টো নাই ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকে নতুন যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰিব